আকৌ আহি গ'লোঁ বৰ্ণালীজ কুজিন এণ্ড কালচাৰলৈ। আজি বনাম আমি বৰা চাউলৰ ঘিলা পিঠা, এবিধ মিঠা আৰু এবিধ নিমখীয়া। বৰা চাউলৰ ঘিলা পিঠা অলপ খাবলৈ লেকিতীয়া হয়, গতিকে হয়তো কোনোবাই ভাল নাপাব পাৰে, কিন্তু মোৰ খুব প্ৰিয় হয়। এয়া হৈছে বৰা চাউল। আমি ৰাতিপুৱা 2 ঘণ্টামান সময় তিয়াই থৈছোঁ আৰু এতিয়া পানীটো যাবলৈ দিছোঁ। এতিয়া আমি মিক্সিত বৰা চাউলখিনি অলপ অলপকৈ খুন্দি ল'ম। বেছিকৈ দিলে মিক্সিত লাগি ধৰিব পাৰে, গতিকে কম কমকৈ খুন্দি ল'ম। এইদৰে পিঠাগুড়িখিনি চালি ল'ম আৰু চালি উঠি লগে লগেও পিঠা বনাব পাৰি বা 2 বা 3 দিন ৰ'দত শুকুৱাই শুকান পিঠাগুড়িখিনিৰেও পিঠা বনাব পাৰি। ৰ'দত শুকুৱালে পিঠাগুড়িখিনি বেয়া নহয় আৰু আমি এসপ্তাহৰ পিছতো পিঠা বনাব পাৰোঁ। আহকচোন এইবাৰ মিঠা ঘিলা পিঠাটো বনাই লওঁ। এয়া আমি 80 গ্ৰামমান গুড় লৈছোঁ, মানে 1 কাপমান হ'ব। এতিয়া আমি 1 কাপমান কুহুমীয়া পানীত এই গুড়খিনি তিয়াই থ'ম গলিবৰ কাৰণে। গুড়খিনি পানীৰ লগত মিলি একেবাৰে গলি গ'লে আমি চাকি ল'ম, যাতে যদি কিবা লেতেৰা আছে সেইখিনি ৰৈ যায়। এয়া আমি ভালকৈ চাকি ল'লোঁ আৰু লেতেৰাখিনি পেলাই দিলোঁ। ইয়াত এতিয়া আমি 1/4 চামুচ খোৱা ছ'ডা দিম আৰু লগতে অকণমান নিমখ দিম, কাৰণ নিমখে সোৱাদটো বেলেঞ্চ কৰে মিঠাৰ লগত, গতিকে আমি অকণমান আন্দাজ অনুসৰি নিমখ দিম। নিমখ আৰু ছ'ডাখিনি দিয়াৰ পিছত অলপমান লৰাই দিম আৰু এতিয়া তাতে শুকান পিঠাগুড়িখিনি আমি অলপ অলপকৈ মিলাই যাম। ইয়াত এনেকুৱা নহয় যে মই 1 কাপ পানী বুলি কোৱাৰ কাৰণে 1 কাপ পানীয়েই দিলেই হ'ল। যদি কিবা কাৰণত পিঠাগুড়ি মিলাওঁতে আমাৰ অকণমান টান হেন অনুভৱ হয়, তেতিয়া আমি আৰু অকণমান আন্দাজ অনুসৰি 1 চামুচ 2 চামুচকৈ পানী মিলাই যাবও পাৰোঁ। একেবাৰতে খুব বেছি পানী দিব নালাগে, কাৰণ আমাৰ যিটো পিঠাগুড়িখিনি মাৰোঁতে আটা মৰাৰ নিচিনা কোমল এটা ডো হ'ব লাগিব, গতিকে যাতে পটককৈ বেছিকৈ পানী দিলে ঢিলা হৈ নাযায়, সেইটোৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব। সেইকাৰণে সদায় প্ৰথমতে কম গুড়ৰ পানীতেই মাৰিব লাগে। যদি প্ৰয়োজন অনুভৱ কৰা হয়, তেতিয়াহ'লে 1-2 চামুচকৈ আমি তাত পানী দি পেলাই ডোটো মাৰি যাব পাৰোঁ। এইদৰে আটা মৰাৰ দৰে এটা কোমল ডো হ'ব লাগে। আমি লগে লগেও ভাজিব পাৰোঁ বা 10-15 মিনিট ৰেষ্ট দিয়াৰ পিছতো আমি পিঠা বনাবলৈ আৰম্ভ কৰিব পাৰোঁ। এইদৰে সৰু সৰুকৈ গোল কৰি আমাৰ হাতৰ ঘিলা বুলি যিখিনি কয় আচলমতে, সেইখিনি তেনেকৈ এইদৰে হেঁচি দিলে যিটো আকাৰ হয়, সেইটো আকাৰতে আমি ভাজোঁ। এতিয়া আমি কেৰাহীত তেল গৰম হ'বলৈ দিছিলোঁ। তেল মিঠাতেল বা ৰিফাইন দুইটাতেই ভাজিব পাৰে। আগৰ গাঁৱৰ মানুহে মিঠাতেলতেই ভাজিছিলে, গতিকে এতিয়া আজিকালি আমি ৰিফাইনত ভাজোঁ, গতিকে মিঠাতেল বা ৰিফাইন বুলি কোনো কথা নাই, ভাজিলেই হ'ল। আৰু এইটো পিঠাটো দিওঁতে চাওক কি ধুনীয়াকৈ নিজে নিজেই ফুলি আহে, ফুলি মানে ফ্ল'ট কৰে, উপঙি যায় আৰু মানে ইলুটি শিলুটিকৈ দুবাৰ ভাজিলেই হ'ল। ইয়াত বহুত সময় ভাজিবৰ প্ৰয়োজন নাই। এই ভাজি দিয়াৰ পিছত যেতিয়া সি ফুলি আহোঁতে উল্টা কৰি দি আৰু 1-2 মিনিট ভাজিলেই পিঠাখন হৈ পৰে। আৰু একেলগে বহুত পিঠা একেবাৰতে ভাজিব নালাগে, নহ'লে ইটো আৰু সিটো গাত লাগি ধৰে। গতিকে এখন যেতিয়া ফুলি উঠে তেতিয়াহে ইখন মানে পিঠা কেৰাহীত দিব লাগে, যদিহে আপোনাৰ তেল বেছিকৈ দিয়া যায়। গৰমে গৰমে এইদৰে ভজা বৰা চাউলৰ ঘিলা পিঠা খাবলৈ খুবেই ভাল লাগে। এই পিঠাটো ভাজি থাকোঁতে পিঠাটোৱে খুবকৈ তেল শুহি লয়, গতিকে যেতিয়া লাহে লাহে ইয়াক প্লেটত থোৱা হয়, তেলটো এৰি দিয়ে আৰু ফুলাটো অলপ ঠাণ্ডা হ'লে কমি যায়। গতিকে তেলটো যাতে প্লেটত নালাগে তাৰ কাৰণে তলত টিশ্যু পেপাৰ দিলে পেপাৰে সেই তেলখিনি শুহি ল'ব। এয়া আমাৰ মিঠা ঘিলা পিঠা তৈয়াৰ হৈ গ'ল। আহকচোন এতিয়া আমি নিমখীয়া ঘিলা পিঠা বনাওঁ। নিমখীয়া ঘিলা পিঠা বনাবলৈ আমি 1 কাপমান কুহুমীয়া পানী ল'ম, তাতে আধা চামুচমান নিমখ দিম আৰু 1/4 খোৱা ছ'ডা দিম। শুকান পিঠাগুড়িয়ে পটককৈ পানীখিনি টানি লয়, গতিকে আমাৰ প্ৰথমতে পিঠাগুড়ি দিয়াৰ পিছত টান টান অনুভৱ হ'লেও আমাৰ এইটো পিঠা বনোৱাত কোনো অসুবিধা নাই। কেতিয়াবা যদি ঢিলা হয় মাৰা, আমি ইয়াত পিঠাগুড়ি এড কৰিব পাৰোঁ। যদি মাৰাত টান হয়, তেতিয়াহ'লে আমি ইয়াত 1-2 চামুচকৈ আকৌ পানী এড কৰিব পাৰোঁ।
এতিয়া আমি এই পানীখিনিত 2 কাপ পিঠাগুড়ি দি দিম আৰু ভালকৈ সানিবলৈ চেষ্টা কৰিম। যদি অকণমান টান হয় তাতে আমি অলপ 1-2 চামুচকৈ পানী দিম। আৰু ইয়াতে আমি অকণমান সোৱাদৰ কাৰণে আদা ৰুকি দিব পাৰোঁ, নহ'লে আদাৰ ৰস 1 চামুচ ইয়াত দিব পাৰোঁ। তেতিয়া নিমখীয়া খোৱাসকলে অকণমান সোৱাদটো ভাল পাব। মই নিজে নিমখীয়া ঘিলা পিঠা বৰ ভাল নাপাওঁ, কিন্তু মিঠাটোহে বেছি ভাল পাওঁ। কিন্তু যিসকলৰ উপায় নাই, তেওঁলোকে নিমখীয়া খাবই লাগিব, তেওঁলোকে ভাল পাব বুলি আশা কৰোঁ বা ভাল পায় বুলি ভাবোঁ আৰু। এয়া আমাৰ নিমখীয়া ঘিলা পিঠাৰ ডো তৈয়াৰ হৈ গ'ল। এতিয়া আমি ইয়াক তেলত ভাজিম আৰু গৰমে গৰমে ইয়াৰ সোৱাদ ল'ম। সকলোৱে এয়া মিঠা আৰু নিমখীয়া ঘিলা পিঠা চাগে বনাব জানে বাৰু, গতিকে তথাপি মই নিজৰ কাৰণে খাবলৈ বুলি বনাওঁতে ভিডিঅ'টো বনালোঁ। ইয়াত যদি হয়তো বহুত ভুল হৈছে চাগে, গতিকে যিখিনি ভুল হৈছে আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব বুলি আশা ৰাখিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।